guys, welcome to my CK blog. আমি যে আছো বাক্সাৰ একদম ডাঙৰ ডুমনি চাহ বাগিচালৈ আপোনালোকে একদম প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকিব। একদম পুৰা মজা ভিউ দেখাই আছে আপোনালোকে একদম পুৰা প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকিব আৰু যোনে প্ৰথম আহিছে সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থ্যাংক ইউ, চাই থাকিব। चलो भाई देखो अब मैं क्या करता हूँ। চাব পাৰে একদম ধুনীয়া পৰিৱেশ, আপোনালোকে আহি মাত্ৰ ফটো উঠিব পাৰে গাইছ। একদম ধুনীয়া ডুমনি বাগানৰ চাহ বাগিচা গাইছ, একদম ধুনীয়া পৰিৱেশ একদম। আমি ইয়াতে আহিছিলোঁ গাইছ, মোৰ বন্ধু এটা আহিছে গাইছ, ৰাস্তাত আছে বাৰু। মই ইয়াতে আহিলোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে ইয়াতে আহি মাত্ৰ ফটো উঠিলোঁ। আৰু আপোনালোকে আহি ফটো উঠিব পাৰে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগিলে। আমি বহুত ধুনীয়া পৰিৱেশ এটাত আহিছোঁ গাইছ, ইয়া চাব পাৰে বহুত ধুনীয়া একদম, মানে যিমান মই তাৰিফ কৰিলেও বহুত কম হয় গাইছ, বহুত ধুনীয়া পৰিৱেশ একদম গাইছ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ চাই থাকিব গাইছ। আহিলে চাব গাইছ। বহুত ডাঙৰ এৰিয়া হয় এইটো। কেনেকুৱা লাগিছে ক'ব। গাইছ এইটো কলঘৰ হয়, ভালকৈ চাব গাইছ। ইয়াতে চাহপাত বনাই বাৰু, চাহপাত বাগিচা চাহপাত ছিঙি আনি মাত্ৰ ইয়াতে চাহপাতটো বনোৱা হয় গাইছ। এইটো চাই লওক, কলঘৰ বুলি কয় এইটো। গাইছ আমি কলঘৰৰ মাজেদি এণ্ট্ৰি কৰিলোঁ। এইটো কলঘৰ হয় গাইছ, চাহপাত বাগিচাৰ মাজত। আমি তুলিলোঁ বাৰু। চাহপাত চাই লওক গাইছ কেনেকুৱা লাগিছে একদম। চাহপাত চিঙা গাইছ চাব পাৰে। জেগাখিনিৰ নাম গাইছ ডুমনি বুলি কয়। গাইছ চাহপাত চিঙা মানুহ একদম টামান আছে গাইছ, চাই থাকিব।
গাইছ আজি আহি সামান ভাল লাগিছে চাহপাতৰ মাজত ধুনীয়া পৰিৱেশ আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব ধুনীয়া পৰিৱেশ একদম হেল্ল' গাইছ ইয়াতে নতুনকৈ চাহপাত কৰিছে চাই ল'ব পাৰে গাইছ সৰু সৰু কি বুলি কয় এইটো পুলি বুলি কয় গাইছ ইফালে একদম ধুনীয়া ইফালে সৰু সৰু পুলি আছে গাইছ চাহপাত বাকীটো চাই ল'ব পাৰে গাইছ কেনেকুৱা লাগিছে আপোনালোকৰ চাহপাতে চাহপাত ফুৰিবলৈ আহিলোঁ আৰু আমি আজি এতিয়া ফুৰিব আহিছিলোঁ গাইছ এতিয়া চাহপাতৰ বাকীটো চাই ল'ব পাৰে গাইছ চাই ল'ব ভালকৈ ফটোটো একেলগে গাইছ ইয়াতে চাহপাত ছিঙা মানুহ তামান আহিছে গাইছ চাই থাকিব এতিয়া গাইছ চাহপাত ছিঙি মানে গাড়ীত বুজাই দি গাইছ তাৰপিছত কল ঘৰত লৈ যোৱা হয় গাইছ চাব পাৰে আমি এইটো যি চাহপাত ছিঙিছে গাইছ থাকিব की मजदूरी यही खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना जिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें जिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूल फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।